নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি এই চেনেলটো ধৰ্মতত্ত্ব, বাস্তুশাস্ত্ৰ, নিউমেৰলজি, মেডিটেশ্যন, স্বাস্থ্য সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰোঁ। আপোনালোকে আমাৰ চেনেল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বন্ধুসকল, আৰু এটা কথা জনাই ৰাখোঁ যে আমি medilifenow.com এই ৱেবছাইটটোৰ জৰিয়তে কেইটামান কোৰ্চ আমি দি আছোঁ, যিটো অনলাইন কোৰ্চ হয়। আপুনি লাইভ কোৰ্চ ট্ৰেইনিং প্ৰগ্ৰাম ল'ব পাৰিব। এইকেইটা হৈছে মেডিটেশ্যনৰ ওপৰত, মাইণ্ডফুলনেছ ট্ৰেইনিঙৰ ওপৰত, য়োগাৰ ওপৰত, লগতে আপুনি তাতে হেল্থ এণ্ড নিউট্ৰিশ্যনৰ ওপৰত আপুনি শিকিব পাৰিব। লগতে ষ্টুডেণ্টবিলাকৰ কাৰণে মিড ব্ৰেইন এক্টিভেশ্যন। আপুনি জানে মিড ব্ৰেইন এক্টিভেশ্যন হৈছে এনেকুৱা এটা কোৰ্চ হয় যিটো ছাবজেক্টত আপুনি আপোনাৰ মেমৰি কেপাচিটিক ডাবল কৰিব পাৰিব বা মেমৰি কেপাচিটিক আপুনি ইনক্ৰিজ কৰিব পাৰিব। গতিকে এইকেইটা কোৰ্চ আমি ট্ৰেইনিং প্ৰভাইড কৰোঁ। যদি আপুনি ভাবে যে আপুনি আপোনাৰ ঘৰৰ পৰাই ট্ৰেইনাৰ হিচাপে আপুনিও যদি কাম কৰিব বিচাৰিছে অনলাইন বা অফলাইন, কেনেকৈ কৰিব লাগে, তাক কেনেকৈ আপুনি প্ৰগ্ৰেছ কৰিব, নিজকে আপুনি অনলাইন ট্ৰেইনাৰ হিচাপে কেনেকৈ এষ্টাব্লিছ কৰিব ইত্যাদি বিষয়বিলাক যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰামকেইটাত জড়িত হওক, আমাৰ অৰ্গেনাইজেশ্যনটোৰ সৈতে জড়িত হওক। আমাৰ ইয়াতে জড়িত হ'বৰ কাৰণে 750 ৰুপিজৰ এটা ট্ৰেইনিং ফিজ ফৰ দ্য লিমিটেড টাইমৰ কাৰণে দিয়া গৈছে। ইয়াৰ নৰ্মেল যিটো এডুকেশ্যন ট্ৰেইনিং প্ৰগ্ৰাম সেইটো 6,500 ৰুপিজ, কিন্তু দ্য লিমিটেড পিৰিয়ড এইটো দিয়া গৈছে 750 ৰুপিজ। যদি আপুনি অনলাইন ট্ৰেইনাৰ হিচাপে কাম কৰিব বিচাৰিছে বা অনলাইন এডুকেশ্যন চেণ্টাৰ চলাব বিচাৰিছে বা আপুনি এজ এ ভাল কোচ হিচাপে ঘৰৰ পৰাই কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় এই অপৰচুনিটিটো আপুনি ল'ব পাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদিহে আপুনি বাস্তুশাস্ত্ৰ, নিউমেৰলজি, ধৰ্মতত্ত্ব ইত্যাদিবোৰক বিলিভ কৰে আৰু তাক আপুনি অনুকৰণ কৰে, আৰু অনুকৰণ কৰি বিভিন্ন আপুনি কৰ্মকাণ্ড আৰু বিভিন্ন প্ৰক্ৰিয়াৰে আপুনি পূজা অৰ্চনাই হওক বা বিভিন্ন প্ৰক্ৰিয়াবিলাক আপুনি অনুকৰণ কৰে, বা আপুনি কিছু পৰিমাণে আঙঠি বা কিছু পৰিমাণে ৰত্ন বা কিছু পৰিমাণে আপুনি ধৰ্মীয় তত্ত্ববিলাকৰ ওপৰত বা কিছু পৰিমাণে আপুনি মেডিটেশ্যনো কৰে, য়োগাও কৰে, কিন্তু ষ্টিল আপুনি বিচৰা ধৰণে জীৱনটো হোৱা নাই বা আপুনি যি ধৰণে জীৱনটোক লৈ যাব বিচাৰিছে সেই ধৰণে আপুনি লাভ নাই কৰা, তেতিয়াহ'লে আপুনি কি কৰিব? গতিকে আহক আমি বিষয়টো আলোচনা কৰোঁ। আপুনি যদি কোনো বিষয়তে কোনো প্ৰক্ৰিয়াবিলাক অনুকৰণ কৰিবলৈ আপুনি যদি প্ৰকৃতাৰ্থত শুদ্ধ পথটো পোৱা নাই বা আপুনি যি কামনা কৰিছে তাক আপুনি লাভ কৰা নাই, তেতিয়াহ'লে আপুনি এই প্ৰক্ৰিয়াটো অনুকৰণ কৰাটো প্ৰয়োজন। বাস্তুশাস্ত্ৰ, ধৰ্মতত্ত্ব, এষ্ট্ৰলজি বা নিউমেৰলজি সকলো তত্ত্বই আপোনাক কয় যে আপুনি কিছু কৰ্ম কৰাৰ লগতে আপোনাৰ যি ভিতৰৰ ইনাৰ ইঞ্জিনিয়াৰিং, অৰ্থাৎ ভিতৰৰ যি চিন্তা চৰ্চা, তাকহে আপুনি কিছু পৰিমাণে গুৰুত্ব দিয়াটো প্ৰয়োজন। যদি আপুনি ভাবে যে আপুনি যি কামনা কৰিছে, যি আশা কৰিছে আপুনি প্ৰাপ্তি কৰক, লাভ কৰক, তেতিয়াহ'লে আপুনি দুটা কথাত অতি গুৰুত্ব দিয়াটো প্ৰয়োজন। আপুনি বিভিন্ন কৰ্মকাণ্ড কৰক, বিভিন্ন অভ্যাস কৰক, বেলেগ কথা, বা বিভিন্ন প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰক, বেলেগ কথা, কিন্তু দুটা বস্তুত আপুনি গুৰুত্ব দিব লাগিব। প্ৰথম কথা, আপুনি যি লাভ কৰিছে বা আপোনাৰ জীৱনত যি উত্থান ঘটিছে, এই উত্থান, লাভ ইত্যাদিত আপুনি আপোনাৰ প্ৰভু বা যিসকলে আপোনাক সহায় কৰিলে তেওঁলোকৰ প্ৰতি ওচৰত আপুনি ধন্যবাদ জ্ঞাপন কৰাটো প্ৰয়োজন। থেংকফুল হোৱাটো অতি প্ৰয়োজন, কাৰণ এইটোৱে আপোনাক সহায় কৰে, নেক্সট এচিভমেণ্টৰ কাৰণে সহায় কৰে, বা আপোনাৰ মানসিক অৱস্থাক বা আপোনাৰ চাইক'লজিকেল কণ্ডিশ্যনটোক ই সহায় কৰে। 2 নম্বৰ যিটো বিষয়, সেইটো এটা অভ্যাস যিটো অতি গুৰুত্বপূৰ্ণ। এই অভ্যাসটোৱে আপোনাক সহায় কৰিব পজিটিভনেছ হৈ থকাত বা আপোনাৰ জীৱনটোক সুন্দৰ লাভ কৰাত সহায় কৰিব। আৰু আপুনি যেতিয়া এই প্ৰক্ৰিয়াটো অনুকৰণ কৰিব, তেতিয়া দেখিব আপুনি, বা এই কামটো কৰিব, তেতিয়া আপুনি দেখিব যে ই সঁচাকৈ আপোনাক পৰিৱৰ্তন প্ৰদান কৰিছে। আপুনি প্ৰত্যেকজন লোকক, আপোনাৰ সন্মুখৰ শত্ৰুজনকো আৰু আপোনাৰ সন্মুখৰ যিজন বন্ধু তেওঁকো প্ৰতিটো সময়ত আপুনি তেওঁক শুভেচ্ছা জনোৱাটো অতি প্ৰয়োজন। তেওঁৰ কাৰণে আপুনি শুভেচ্ছা প্ৰদান কৰাটো প্ৰয়োজন। তেওঁ যদি আপোনাৰ শত্ৰু হয়, এই শত্ৰুজনকো আপুনি শুভেচ্ছা দিব লাগিব, কাৰণ জানে আপুনি সেই শত্ৰুজনে আপোনাৰ বিপৰীতে ক্ৰিয়া কৰিব, কিন্তু যিহেতু আপুনি জানে প্ৰতিটো বিপৰীত ক্ৰিয়াৰে এটা ফলাফল লাভ কৰে, তেওঁ বেয়া কৰ্ম কৰিব, বেয়া ফল লাভ কৰিব। গতিকে আপুনি সেই শত্ৰুজনকো এইবুলি শুভেচ্ছা জনাটো প্ৰয়োজন, কাৰণ তেওঁৰ জীৱনটো যাতে ভাল হওক, তেওঁৰ ভৱিষ্যতে যাতে সুন্দৰ হওক। কিয়নো আপুনি জানে যে এনে কৰ্মই, তেওঁৰ বেয়া কৰ্মই তেওঁৰ ভৱিষ্যতটোক বেয়া দিশত লৈ গৈছে। গতিকে আপুনি শুভেচ্ছা তেওঁক জনাটো অতি প্ৰয়োজন। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাটো প্ৰয়োজন যে তেনেলোকৰ জীৱনটো সুন্দৰময় হয়, তেনেলোকৰ জীৱনটো যাতে শান্তিময় হয়। গতিকে এই দুটা অতি গুৰুত্বপূৰ্ণ বিষয়।
ইয়াৰ লগত আপুনি বিভিন্ন ক্ৰিয়া সাধন কৰিব পাৰে কিন্তু যদি আপোনাৰ কনচিয়াছ মাইণ্ড চেতন মন অৱচেতন মন আৰু আপোনাৰ শৰীৰ এই তিনিটা বস্তু যদি একেটা স্থানত নাহে বা যি সময়ত আপুনি পূজা অৰ্চনাই কৰে বা যি সময়ত মেডিটেশ্যন কৰে সেই সময়ত যদি এই তিনিটা বিষয় যদি মন অৱচেতন মন আৰু আপোনাৰ বডি শৰীৰটো একে সময়ত নাথাকে অৰ্থাৎ প্ৰেজেণ্ট মমেণ্টত নাথাকে তেতিয়াহ'লে আপুনি কোনো ফলে লাভ নকৰে যদি আপুনি এই তিনিটাক মেডিটেশ্যনৰ মাধ্যমতে হওক পূজা অৰ্চনাৰ মাধ্যমতে হওক আপোনাৰ অৱচেতন মন চেতন মন আপোনাৰ শৰীৰ এই তিনিটাক আপুনি বৰ্তমান সময়ত আনিব পাৰিছে তেতিয়াহ'লে এটা কথা নিশ্চিত আপুনি অতীতৰ ভয় ভৱিষ্যতৰ ভয় এইবিলাকৰ পৰা নিশ্চিন্ত হ'ব পাৰিব আৰু ভৱিষ্যতটোক আপুনি যি ধৰণে কামনা কৰে সেই ধৰণে আপুনি লৈ যাব পাৰিব কিয়নো আপোনাৰ শৰীৰটোৱে হওক বা আপোনাৰ মনটোৱে হওক বা অৱচেতন মনটোৱে আপোনাক অবিৰত সহায় কৰি থাকিব আপোনাৰ যি লক্ষ্য প্ৰাপ্তি বা আপোনাৰ উন্নতি দিশত গতি কৰিবৰ কাৰণে গতিকে সেইকাৰণে বন্ধুসকল নিশ্চয় আপুনি প্ৰত্যেকজন লোকক তেওঁৰ কাৰণে শুভেচ্ছা দিয়াটো প্ৰয়োজন যদি আপুনি তেওঁৰ বিপৰীতে ক্ৰিয়া কৰে বা বিপৰীতে কাম কৰে বা তেওঁৰ এগেইনষ্টত আপুনি কথা কয় বিপৰীতে কথা কয় এই কথাই সেই ব্যক্তিজনক কিমান লাভান্বিত কৰিব এইটো বিচৰ বিষয় কিন্তু আপোনাক যে ই বেয়া ফল দিব আপোনাক যে বিপদত পেলাব এয়া নিশ্চিত আপুনি তেওঁ গালি পাৰিলে সেই গালিয়ে তেওঁক কিমান এফেক্ট কৰে পিছৰ বিষয় কিন্তু আপোনাক যে সেই গালিয়ে নিগেটিভ এফেক্ট কৰিব এয়া নিশ্চিত কিয়নো যদি আপুনি চাইন্স চাই আপোনাৰ বডিৰ যি ছাবকনচিয়াছ মাইণ্ড বা আপোনাৰ শৰীৰৰ যি ৱাটাৰ মলিকুল এইবিলাকৰ যি উত্থান পতন বা উত্থাপিত বা বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া হয় এয়া আপোনাৰ চিন্তা আৰু আপোনাৰ যি আপুনি বাক্য বা আপুনি শব্দ উচ্চাৰণ কৰে বা আপুনি যি মানসিকভাৱে বেয়া ভাল চিন্তা চৰ্চা কৰে তাৰ ওপৰত যদি আপুনি বেয়া চিন্তা কৰে অন্যজন লোকক গালিও পাৰে তেতিয়াহ'লেও আপোনাৰ সেই নিগেটিভ এফেক্টে হয় আৰু যদি আপুনি পজিটিভভাৱে অন্যজন লোকক শুভেচ্ছা জনায় পজিটিভভাৱে অন্যজন লোকৰ ভালৰ কাৰণে কামনা কৰে আৰু ভগৱানৰ ওচৰত বা যিজন লোকে সহায় কৰে তেওঁৰ ওচৰত যদি ধন্যবাদ জ্ঞাপন কৰে তেতিয়াহ'লে নিশ্চয় আপুনি পজিটিভ ফল লাভ কৰিব গতিকে বন্ধুসকল আপুনি যদিহে এষ্ট্ৰলজি ধৰ্মতত্ত্ব বাস্তুশাস্ত্ৰ এই তত্ত্ববিলাক বিলিভ কৰে তেতিয়াহ'লে নিশ্চয় সকলো ক্ৰিয়া কৰাৰ লগত আপুনি প্ৰত্যেকজন আপোনাৰ যিয়ে সহায় কৰিছে আপোনাক তেওঁ থেংকফুল আৰু আপুনি নিশ্চিতভাৱে প্ৰত্যেকৰ কাৰণে আপোনাৰ শত্ৰু বা আপোনাৰ বন্ধু সকলোৰে কাৰণে শুভেচ্ছা সকলোৰে কাৰণে আপুনি প্ৰাৰ্থনা কৰাটো অতি প্ৰয়োজন তেতিয়াহে আপুনি আপোনাৰ জীৱনত নিশ্চয় ভাল ফল লাভ কৰিব